फकिराग्रामनि मयनारतलायाव गोदानै दानाय बावखुंग्रि विधानसभा बियाबनि सावस्रि मेला खुंदों। क'क्राझार जिल्ला सिंनि फकिराग्रामनि मयनारतलायाव थानाय मडेल हस्पिटालाव दिनै बावखुंग्रि बियाबनि सावस्रि मेला खुंनाय जायो। बियाब सिंनि रायजो राजाफोरनि सावस्रि आनजाद नायनायनि थाखाय खुंनाय बे हाबाफारिखौ बिटिसिनि हेल्थ एन्ड फेमिलि वेलफेयार बिफाननि मावफुं सोद्रोमा देरहासार बसुमतारिया बेखेवनानै होयो। सावस्रि मेला बेखेवनाय हाबाफारिजों लोगोसे गेवलां मेलनि हाबाफारियाव मानगोनां मावफुं सोद्रोमा बिथांजों लोगोसे फकिराग्राम बियाबनि एमसिएलए एजामुल हक आरो सावस्रि बिफाननि सोरखारि मावख'गिरिफोरा बाहागो लायो। गुबुन फारसेथिं बे हाबाफारिखौ बेखेवनानै होनाय बिटिसिनि मावफुं सोद्रोमा देरहासार बसुमतारि आरो सोरखारि मावख'गिरिया खौरां बिजोंनि गेजेरजों ओरैबायदि फोरमायो। আজি বাউখুংগ্ৰি এলএচিৰ অন্তৰ্গত আমাৰ ফকিৰাগ্ৰাম মডেল হস্পিটালত আমি স্বাস্থ্য শিবিৰটো পাতিলোঁ। ইয়াতে প্ৰায় ৩,০০০ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে আজিৰ এই স্বাস্থ্য শিবিৰটো আমি অনুষ্ঠিত কৰিছোঁ। আজিৰ ইয়াত পৰীক্ষা কৰা হ'ব বিভিন্ন পদ্ধতিৰে। ইয়াত বেমাৰ ডিটেক্ট কৰাৰ কাৰণে চিকিৎসা শিবিৰ আমি পাতিছোঁ আৰু আজিৰ ইয়াতে যিটো চিকিৎসাৰ ব্যৱস্থা আছে, যিটো ল'ৰা ছোৱালীক ইয়াতে চিকিৎসা কৰিব পাৰে, ইয়াতে আমি চিকিৎসাৰ প্ৰদান আমি কৰিছোঁ, ঔষধ পাতিৰ আমি ব্যৱস্থা কৰিছোঁ আৰু যিসকল অলপ হায়াৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে এইটো আমি কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটালত আমি ৰিফাৰ কৰিম। কিছু আমি গুৱাহাটী মেডিকেল কলেজতো ৰিফাৰ কৰিম আৰু কিছু যিটো ক্ৰিটিকেল অলপ যিটো মানে ক্ৰিটিকেল এই ক্ৰিটিকেল বেমাৰবিলাকক আমি বাহিৰত যদি লৈ যাব লাগে, অসম চৰকাৰ বিটিচি চৰকাৰ যৌথভাৱে আলোচনা কৰি যিটো বাহিৰতো ট্ৰিটমেণ্ট কৰিব লগা যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰিটিকেল বেমাৰবিলাক আমি ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰা হয়। আৰু আজি ইয়াতে খুব ল'ৰা ছোৱালী খুব উৎসাহিত হৈ পেলাই নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবৰ কাৰণে আহিছে। আজিৰ এই শিবিৰতে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ পৰা দুজনকৈ স্পেচিয়েলাইজড মানে ডক্টৰ ইয়াতে আহিছে। আমাৰ মেডিকেল কলেজ কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিটালৰ পৰা ইয়াত ডক্টৰবিলাক আহিছে, স্পেচিয়েলাইজড ডক্টৰবিলাক আৰু কোকৰাঝাৰ RNB চিভিল হস্পিটাল আৰু গোসাইগাঁও আমাৰ চাব ডিভিজনেল চিভিল হস্পিটালৰ পৰা ডক্টৰসকলে আহি আজি খুব মানে এটা ভাল পৰিৱেশত খুব ইকুইপ যিটো আমাৰ লেব টেম্পৰাৰী হ'লেও আমি ইয়াত লেব এক্সৰে মেচিন বিভিন্ন আমাৰ ট্ৰিটমেণ্ট কৰাৰ যিটো অস্ত্ৰপাতি বা আমাৰ লেবৰ দৰকাৰ, ব্লাড টেষ্টৰ পৰা আৰম্ভ কৰি চেম্পল টেষ্ট কালেকশ্যন কৰাৰ পৰা আৰম্ভ কৰি গোটেইখিনি চেম্পল টেষ্ট কৰা হৈছে। আজি কিছু ইয়াতে ৰিপৰ্ট হ'ব, অহাকালি আকৌ ৰিপৰ্ট পাম। ইয়াৰ জৰিয়তে বেমাৰীবিলাক ডিটেকশ্যন কৰি পেলাই চিকিৎসা কৰা আৰম্ভ হৈছে ইতিমধ্যে। এইটো আমি অকল এইটো নহয়, আমাৰ বিটিচিত বহুত মডেল হস্পিটাল বনোৱা হৈছে আৰু ইনগাৰেশ্যনো হ'ল, কিন্তু প্ৰায়ভাগ মডেল হস্পিটালত এতিয়ালৈকে ডক্টৰ নিয়োগ কৰা হোৱা নাই আৰু যিটো আমাৰ ইষ্টাব্লিছমেণ্ট, যিটো আমাৰ পষ্ট ক্ৰিয়েশ্যন হোৱা নাই। পষ্ট ক্ৰিয়েশ্যন কৰি পেলাই ইয়াৰ ইষ্টাব্লিছমেণ্ট বা আমাৰ মেন পাৱাৰ ষ্টাফ এপইণ্টমেণ্ট কৰাৰ কাৰণে আমি অসম চৰকাৰলৈ আমি লিখিছোঁ আৰু অসম চৰকাৰৰ লগত হয়তো আমি সুযোগ লৈ পেলাই এবাৰ আৰু আলোচনা কৰিম আৰু গোটেইবিলাক হস্পিটালতেই যাতে ছাফিচিয়েণ্ট ডক্টৰছ আমাক প্ৰভাইড কৰে, তাৰ কাৰণে আমি অসম চৰকাৰত আপোনালোকৰ জৰিয়তে মই আহ্বান কৰিছোঁ। আমাৰ বাউখুংগ্ৰি সমষ্টি যিটো আছে, আচলতে এইটো অসম চৰকাৰৰ এটা অভিলাষী আঁচনি। এই আঁচনিৰ থ্ৰুত মানে আমাৰ 3টা কাম প্ৰথমে দিছে যে বেমাৰীবিলাকক মানে পৰীক্ষা কৰা, তাৰপিছত তেওঁলোকক
মানে ডায়েগনচিছ কৰা আৰু তাৰপিছত ট্ৰিটমেণ্ট আৰু এই তাৰে প্ৰাথমিক যে প্ৰত্যেকটো আমাৰ হেৰি LAC হিচাপে এইটো আপোনালোকে গম পায় যে প্ৰত্যেকটো LAC মানে আমাৰ 126টা LAC আছে আৰু প্ৰত্যেকটো LACতে আমাৰ এটা এটাকৈ মানে মেগা হেল্থ কেম্প পাতিব দিছে আৰু মেগা হেল্থ কেম্পত আমাৰ 0 পৰা 18 আমি বেছি গুৰুত্ব দিব দিছে এইবিলাক পেচেণ্টে আমি বেছিকৈ চাম আৰু বাকী কেইজন যিখিনি মানুহ আহিব সেইগুলোকে আমি চাই তেওঁলোকৰ ট্ৰিটমেণ্ট কৰিম কিন্তু 0 পৰা 18লৈকে যিখিনি মানুহ আছে যিখিনি মানে কিশোৰী আছে তেওঁলোকে বিশেষকৈ বংশগত বেমাৰ হওক বা হাৰ্টৰ বেমাৰ হওক বা আপোনালোকে নিউৰলজিকেল বেমাৰ হওক বা কাণ নাক বা অন্য যদি মানে বাচ্চা যিবিলাক হয় আৰু কনজেনিটেল বেমাৰ যিখিনি আছে যিখিনি সচৰাচৰ আমাৰ ইয়াতে ট্ৰিটমেণ্ট নহয় এই সকলো বেমাৰবিলাক আমি ইয়াতে পৰীক্ষা কৰি ডায়েগনচিছ কৰি তাৰপিছত যদি আমাৰ ইয়াতে ট্ৰিটমেণ্ট হয় হ'ব আৰু নহ'লে আমি মেডিকেল কলেজলৈ ৰিফাৰ কৰিম আৰু ৰিফাৰ কৰাৰ লগে লগে হৈছে কি মানে আমি কিছুমান আমি গুৱাহাটী মানে কোকৰাঝাৰ মেডিকেল কলেজতো হয়তো ট্ৰিটমেণ্ট হ'ব পাৰে তাতে আমি ট্ৰিটমেণ্ট কৰাম আৰু যিসকলে ইয়াতো নহয় আৰু যিসকলে ইয়াতে ধৰক ডায়েগনচিছ হ'ল ডায়েগনচিছ আমি কমপ্লিট কৰিলোঁ যে নাই ইয়াতে নহ'ব সেইসকলক আমি গুৱাহাটী মেডিকেললৈ লৈ যাম আৰু গুৱাহাটী মেডিকেলতো যিখিনি ট্ৰিটমেণ্ট কৰিব তেতিয়াহ'লে অসমৰ বাহিৰত বিনামূলীয়াকৈ পঠোৱা হ'ব গতিকে এইটো চৰকাৰৰ ফালৰ পৰা কৰা হ'ব আৰু এইটো এটা উদ্দেশ্য কি যে আমাৰ গোটেই অসমত গোটেই গাঁও হওক বা চহৰ হওক যাতে দুখীয়া হওক বা ধনী হওক যিবিলাক এনে বিকলাংগ বা ধৰক জন্মগতভাৱে কিছুমান দুখ বা কিছুমান ত্ৰুটি থাকি যায় বা কিছুমান বেমাৰত ভুগি থাকে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব নোৱাৰে বা ট্ৰিটমেণ্ট কৰাৰ সামৰ্থ্য কিছুমানৰ নাথাকে এই সকলোকে যাতে নেকি সুস্বাস্থ্যৱান কৰা হয় আৰু সমাজখনক যাতে নেকি সুস্বাস্থ্য নাগৰিকে মানে উজ্জ্বল কৰিব পাৰে সেইটোৱে আমাৰ উদ্দেশ্য